সৰুতে আমি কিতাপত পঢ়িছিলোঁ বৰফৰ দেশৰ কথা আৰু আজি নিজেই তাক অনুভৱ কৰিব পাই বহুত বেছি সুখী হৈছোঁ। মানালীৰ প্ৰাকৃতিক সৌন্দৰ্য কৈ শেষ কৰিব টান। মানালীৰ যিটো ৰ'দ আৰু বতাহৰ কম্বিনেশ্যন, মই ৰিকমেণ্ড কৰিম আপুনি এবাৰ মানালী আহক। আচলতে কেইটামান কথা কওঁ আপোনালোকক, জীৱনত এবাৰ হ'লেও আপুনি এনেকৈ ট্ৰেভেল কৰি চাব। দেখিব আমি দৈনন্দিন জীৱনত যিবোৰ প্ৰব্লেম বুলি চিঞৰি থাকোঁ, সেই সকলোবোৰ সৰু সৰু লাগিব। কাৰণ ট্ৰেভেলিঙৰ পৰা আপুনি যি শিকিব, অনুভৱ কৰিব, জীৱনৰ কিছুমান আধৰুৱা ঠাই আপোনাক সম্পূৰ্ণ কৰি তুলিব। চ' গাইজ, ধুনীয়াকৈ গা ধুই আহিলোঁ, একদম ফ্ৰেছ, ঠাণ্ডা ঠাণ্ডা পানী, কিন্তু গিজাৰ আছিল, গৰম আছিল পানীটো। ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ। এতিয়া অলপ পিছত ওলাই যাম ফুৰিবলৈ, কিন্তু তাত আগতে ব্ৰেকফাষ্টটো কৰি দিওঁ। ব্ৰেকফাষ্টটো ৰেডি হৈ আছে, খাবলৈ যাওঁ। চলক। কি খাইছা? ৱাও, ব্ৰেকফাষ্ট নাইচ। ৱাও, লাভলি। কেনেকুৱা খাইছা নে নাই? সুন্দৰ। টেষ্টি নে? খানা টেষ্টি নে? বঢ়িয়া বঢ়িয়া, মজা মজা মজা। অংকুৰ কেনেকুৱা? বিৰাট আউটষ্টেণ্ডিং, একো ক'ব নোৱাৰো, খাবলৈ মজা। বঢ়িয়া। মই খাই লওঁ। চাহটো খালোঁ, খাই উঠি এতিয়া ড্ৰোনটো উৰাই দিওঁ। ড্ৰোনখন আনিছোঁ, এই ড্ৰোন ভিউটো এবাৰ দেখাই দিওঁ আপোনালোকক। ড্ৰোন ভিউটো এনেকুৱা ছেক্সি ভিউ এটা আছে, তো ড্ৰোন ভিউটো দেখাব লওক। চ' গাইজ, ড্ৰোন উৰালোঁ, ড্ৰোন ফুটেজটো দেখুৱালোঁ। এতিয়া আমি গৈ আছোঁ বাইক আনিব। বাইক ৰাইড কৰিমতো, চ' বলক বাইক আনিব যাওঁ। এতিয়া কি বাইক আনিব যাবা নেকি? বাইক মানে ইয়াতে তোমাৰ বাইক ওচৰতে পায়, কিন্তু ইয়াত গিয়াৰ নাই, ৰাইডিং গিয়াৰখিনি নাই। আচ্ছা আচ্ছা আচ্ছা, আমাকতো গোটেইখিনি বস্তু লাগিব। অটো বেলেগ এখনত যাব লাগিব, অলপ দূৰ। অ'কে, কিমানে আমি খোজকাঢ়ি যাম নেকি? নাই, খবৰ কৰি আছে ক'ত আছে। অ'কে, খবৰ কৰাৰ পিছত ওলাইছে। বলক গাইজ, আমি এতিয়া যাম বাইক বিচাৰি, বাইকখন বিচাৰি আহোঁ। চ' গাইজ, ইয়াতে আমি বাইক ল'ম, হেংগত বাইক ৰেণ্টেল টুৰ্ছ। চ' গাইজ, বাইক ল'লোঁ, অলমষ্ট আমি 8খন বাইক ল'ম, 8খন। চ' গাইজ, এইখন বাইক ল'লোঁ, এইমাত্ৰ টেষ্ট কৰি আহিলোঁ, টেষ্ট ড্ৰাইভটো দি আহিলোঁ। চ' গাইজ, ৰেডি বাইক চলাবলৈ। পূৰা বাইক গোটেই ড্ৰেছটো পিন্ধি ল'লোঁ, বাইকিং গিয়াৰ চিয়াৰ চব পিন্ধি ল'লোঁ, একদম মজা, চব একদম বঢ়িয়াকৈ পিন্ধি ল'লোঁ। এতিয়া যাব লাগে, জাষ্ট যাব লাগে আৰু ফুৰিব লাগে। মানালী এক্সপ্ল'ৰ কৰিম আজি। বলক মোৰ লগত আপুনিও যাওক। একদম মজা, বঢ়িয়া বঢ়িয়া। অংকুৰ ৰেডি? বঢ়িয়া বঢ়িয়া। নিকুঞ্জ ৰেডি? এই গ্লভছযোৰ লৈ লোৱা। চ' বলক আজি মানালী এক্সপ্ল'ৰ কৰিম, আপোনালোককো লৈ যাম লগত। চ' গাইজ, আমি 16জন ল'ৰাই একেলগে যাব ওলাইছোঁ মানালী এক্সপ্ল'ৰ কৰিব। বাইকত গৈ আছোঁ, মজা। নিকুঞ্জয় বাইক চলাই আছে, মই পিছত বহিছোঁ। অলপ পিছত আমি এক্সচেঞ্জ কৰি লওঁ। গাইজ, তেল ভৰাইছা? তেল কিমান ভৰাইছা? তেল 1000। তেল ভৰাইছা? কিমান ভৰাইছা?
1000 সব এই মজা মজা সমত তেল ভৰাইছা বঢ়িয়া বঢ়িয়া তো গাইছ তেল ভৰাই আহিলোঁ এতিয়া ধুনীয়াকৈ গৈ আছোঁ এই ৰাস্তাটো গাইছ বেয়া হোৱাৰ কাৰণটো এইটো কাৰণ ইয়াতে বানপানী হৈছিল বানপানীত গোটেই ভাঙি লৈ গৈছে গোটেই উটুৱাই লৈ গৈছে বানপানীয়ে চব একদম চাৰখাৰ কৰিছে এতিয়া ৰাস্তাটো বহুত বেয়া এই চাইডে চাওক গোটেই বৰফ 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 আৰু পাহাৰৰ মাজত আছে সৌন্দৰ্য এটা প্ৰব্লেম হ'ল আৰু আগৰ পৰা ইয়াৰ পৰা যাব নিদিয়ে বেছি দূৰ নাছিলে ইয়াত আগলৈকে কিন্তু এইখিনি ইয়াতে যাব নিদিয়ে এতিয়া চ' প্ৰব্লেম হৈ গ'ল আমি বাইক লৈ ৰাইড কৰিবলৈ ভাবিছিলোঁ স্ন'ৰ কাষত কিন্তু আমাৰ ইয়াতে যাব নিদিয়ে ইয়াতে যদি পাৰ হয় তেতিয়াহ'লে আমাক লাগিব পাৰ পাৰ্চন 1000কৈ লাগিব জিপচি ল'ব লাগিব চ' গাইজ বাইকখন থৈ দিলোঁ বাইক আগলৈকে যাব নিদিয়ে এতিয়া আমি জিপচিত যাম জিপচিটো বুক কৰি ল'লোঁ 14,000 টকাত দুখন গাড়ী লৈ ল'লোঁ 16জন ল'ৰা এনেই 16,000 টকাকৈ লাগে চাই লওঁ এতিয়া গাড়ীত আমি স্ন'ফল চাব যাম তাতে স্ন'ফল উঠাৰ কাৰণে আমাক গাড়ী নিব দিয়া নাই বাইকত মানে ডেঞ্জাৰাছ হৈ আছে অলপ জেগাটো চ' গৈ চাওঁ কি পৰিস্থিতি হৈছে বাইক এখন ভাড়াত লৈছিলোঁ আজি গতিকে ভাড়াটো এনেই খেদাব নোৱাৰিম গাইজ ফাইনেলি বাইকখন তাত থলোঁ থৈ এতিয়া এখন জিপচি বুক কৰিছোঁ তাত আমি বৰফ চামেই সেইকাৰণে জিপচিত আমি কেইজন বহিছোঁ 8জন পূৰা 8জন ঠেলা হেঁচাকৈ একদম মই এওঁৰ কলত বহি আছোঁ আৰু বাকী এইবিলাক পূৰা ঠেলা হেঁচাকৈ বহি আছে অৱস্থা নাই উপায় নাই ডেষ্টিনেশ্যন এই বৰফৰ পাহাৰখন এই আগফালে থকা বৰফৰ পাহাৰখন এতিয়া যাব লাগে তাত এতিয়া কি বা হয় চ' বলক গাইজ আমি আৰু বোলো হ্যাঁ जी हाई बोल दीजिए हमें हाय गाइस बर्फ ठंडा ये साफ कैसे करता है पहले मशीन करेगा हाँ फिर इसमें डालेगा नमक और खाद नमक देने से पूरा ये हो जाता है जम जाता है ये मतलब पानी होता है पानी हो जाता है नमक में এই বৰফত প্ৰথমতে মেচিন দি কাটিব কাটি তাৰপিছত নিমখ দিব নিমখ দিলে পানী হৈ যাব এখন বৰফৰ খেলপথাৰ বহুত ধুনীয়া টানেল পাইছোঁ টানেলটো এতিয়া ভিডিঅ'টো দেখাই দিওঁ আমি সোমোৱা টানেলটো পূৰা একদম ট্ৰেফিক হৈ গৈছে ইয়াত ট্ৰেফিক চ' আমি ওলাব পৰা নাই সেইকাৰণে আমি খোজকাঢ়ি আহি গ'লোঁ গাড়ীখন মাজ ৰাস্তাতে এৰি থৈ আহিছোঁ গতিকে খোজকাঢ়ি ওলাই আহিছোঁ বৰফৰ মাজত এতিয়া চাওঁ বৰফ অলপমান খেলোঁ গতিকে পইচা বচাই এবাৰ ওলাই আহক দেখিব আপুনি আকৌ ঘূৰি গৈ কামত ষ্টেমিনা পাব মই কথা দিলোঁ
জীৱনৰ প্ৰত্যেকটো দিনক এটা নতুন সপোনেৰে সজাওক সেয়া লাগিলে পূৰণ হওক বা নহওক আৰু দেখিব এদিন নহয় এদিন সপোন আমাৰো পূৰণ হ'ব মাত্ৰ ভাগৰি নপৰিব আৰম্ভণি কৰক আজিৰ পৰা আহিবা ঐ নিজানত মন হিৰাত ঠাণ্ডা লাগি গৈছে হাত একদম ৰঙা পৰি গৈছে হাতে কাম নকৰা হৈ গৈছে একদম উৎপাত হৈ গৈছে এতিয়া গাড়ীলৈকে যাওঁ বহুত ঠাণ্ডা লাগিছে বৰফত আৰু হেঁপাহ পূৰা ফুল হৈ গ'ল গতিকে এতিয়া যাওঁ গাড়ীলৈকে যাওঁ তো গাইজ বৰফৰ মাজত এটা কিবা খানা বস্তু লৈছোঁ এইটো খানা টেষ্টি হয় যিহেতু ঠাণ্ডা পুৰা জ্বলা দিছে মোৰ দোকান 3 ডিগ্ৰী চলিছে 3 ডিগ্ৰীত আমি বৰ্তমান আছোঁ এনেকুৱা ঠাণ্ডা 3 ডিগ্ৰী বৰ্তমান হৈ আছে অলপ পিছত মাইনাছত গুচি যাব -3 গুচি যাব গতিকে এই বৰফবোৰ আৰু বৰফ হৈ যাব আমি যিখিনি খেলিলোঁ তুমি মোৰ মন আকাশৰ নলি থকা ৰূপালী জোনাক বেছি দিন দেহা সুন্দা চিটিত লৈ আনিম তোমাক বঢ়িয়া বৰফৰ পাহাৰখন এৰি যাব মন যোৱা নাই কিন্তু উপায় নাই যাবতো লাগিবই উপায় নাথিং কিন্তু যাব লাগিব বহুত ভাল লাগিছে হেভেন সঁচাকৈ একদম প্ৰিপেয়াৰ হৈ আহিলে একদম মজা চ' গাইজ আমি যাবলৈ ল'লোঁ বহুত ঠাণ্ডা গোটেইকেইটা কপি যাব ওলাইছোঁ চ' ফাইনেলি বাইক থোৱা পাৰ্কিঙত আহি পালোঁ বহুত ধুনীয়াকৈ আহি পালোঁ ভালে কুশলে এতিয়া ওলাই দিয়াই কথা আৰু বাকীকেইজনক ৰখি আছোঁ বাকীকেইজন আহি পালে হৈ যায় আৰু গাইজ আজি আমাৰ দিনটো বঢ়িয়া গ'ল ন খুব ভাল লাগিল আজি বাইক লৈ গ'লে বেছি ভাল লাগিল হয় কিন্তু উপায় নাই বাইক লৈ গ'লে অলপ ৰিক্স হ'লে বহুতখিনি ৰিক্স হ'লে নাই যি হ'ল ঠিকেই হ'ল বাৰু এইটো এটা স্ন'ফল হয় ইয়াতে ডিচেম্বৰৰ পাছতহে পৰিব বোলে ইয়াতে কিন্তু আমি এই ওপৰত যোৱাতকৈ ইয়াতে গ'লেও বেয়া নাছিল কিন্তু ন হয় ইয়াত আমি ৰপৱেতে যদি ওপৰলৈ যাওঁ অঁ তাৰ পৰা পেৰাগ্লাইডিং কৰিব পাৰি আচ্ছা চ' গাইজ যাবলৈ ওলালোঁ এতিয়া চ' গাইজ এতিয়া ৰুমলৈকে গৈ আছোঁ কিন্তু বহুত ঠাণ্ডা মাইনাছত গুচি গৈছে চ' গাইজ ফাইনেলি ৰুম আহি পালোঁ ড্ৰেছ চেঞ্জ কৰোঁ এতিয়া খানা খাম তো খানা কি খাম কি বনাম দেখুৱাই আছোঁ ফ্ৰেছ হৈ লওক